C News Assamৰ বিশেষ অনুষ্ঠান সন্ধানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ওলাই আহিছোঁ এটি বিশেষ ঐতিহাসিক মন্দিৰৰ সন্ধানত আৰু সেই মন্দিৰৰ বিষয়ে আজি আপোনালোকক জনাম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, শেষলৈ চাই থাকক ভিডিঅ'টো। বিশ্ববিখ্যাত কামাখ্যা মন্দিৰৰ বিষয়ে হয়তো আমি সকলোৱে জানো, কিন্তু কামাখ্যা মন্দিৰৰ ওচৰতে আৰু এখন শক্তিপীঠ আছে, যাৰ কথা হয়তো বহুতে নাজানে। গুৱাহাটী উজান বজাৰত অৱস্থিত এই শক্তিপীঠখন বিশাল বাহু ব্ৰহ্মপুত্ৰ নদীৰ 500 মিটাৰ দূৰত আছে এই মন্দিৰটো, যাৰ নাম উগ্ৰ তৰা দেৱালয় বুলি জনা যায়। কামাখ্যা মন্দিৰৰ দৰে তন্ত্ৰ সাধনা কৰা ভক্তৰ ভিৰ হয়তো ইয়াতে নহ'ব পাৰে, কিন্তু নিজৰ দুখ আৰু সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতো ভক্তৰ ইয়াতে আগমন হয়। আমাৰ এই উগ্ৰ তৰা মন্দিৰৰ ভিতৰত এটা কুণ্ড আছে। এই কুণ্ডটো পানীৰে উপচি আছে আৰু সেই পানীৰ তলত মাৰ নাভি আছে। কামাখ্যাত যেনেকুৱা জনীপীঠ, আমাৰ ইয়াত নাভিপীঠ। আৰু আমাৰ আগত পানী নাছিলে বুলি আমি শুনামতে অকণ মানে পানী নিজৰি আছিল। তাৰপিছত কোনোবাই বোলে কিবা এটা সোমাই দিয়াৰ পিছত পানী উপচি পৰিল, আৰু সেই আগত পানী কম অলপ আহি থকা অৱস্থাতে পূজা পাতাল ভোগ ভাত সেই কুণ্ডটোৰ ভিতৰতে নিবেদন কৰা হৈছিল। ইয়াতে এনেকুৱা বহুতো ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়, যিয়ে মা উগ্ৰতৰাক দৰ্শন নকৰালৈকে দিনটো আৰম্ভণি নকৰে। এইটো হ'ল আপোনাৰ আহোম ৰজা পাল বংশীয়, তেওঁলোকে এই দেৱালয়খন প্ৰতিষ্ঠা কৰে, আৰু ইয়াতে আমাৰ উগ্ৰতৰা মাৰ দেৱীৰ মূৰ্তি ইয়াত স্থাপন হয়। আৰু তেওঁৰ মূৰ্তি স্থাপন হোৱাৰ এটা এই আখ্যান আছে। তাৰমানে আমাৰ ইয়াতে বশিষ্ঠ মুনিয়ে ইয়াতে আশ্ৰম আছিল, গতিকে বশিষ্ঠ মুনিৰ আশ্ৰমত তেওঁ যেতিয়া আৰাধনা কৰে, আৰাধনা কৰাতে দেৱীৰ বা সতীমাৰ এটা অংশ, নাভি অংশ ইয়াতে পৰে। ইয়াতে পৰি তাতেই তেওঁৰ উগ্ৰতৰা নাম লৈ এই মন্দিৰত স্থাপিত হয়। জোৰপুখুৰী পাৰত এই যি পাৰ চৰাই আছে, হাঁহ আছে, এই পুখুৰীত যথেষ্ট মাছ আছে, কাছ আছে, বিভিন্ন ধৰণৰ মাছ আছে। এইবিলাক ভক্তসকলৰ দান।